নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে আশাৰ ৰেঙনি লৈ আহিছে ইতিমধ্যে চতুৰ্থ আৰু তৃতীয় বৰ্গৰ যেটো এক্সাম অনুষ্ঠিত হৈছিলে তাৰ চতুৰ্থ বৰ্গৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিলে কি তৃতীয় বৰ্গৰ ফলাফল অহা নৱেম্বৰ মাহত ঘোষণা কৰা হ'ব কিন্তু প্ৰবলেমটো হৈছে কি বহুতো মোৰ বন্ধু বান্ধৱীয়ে এটা মানে প্ৰবলেম ফেচ কৰিবলগীয়া হৈছে কি তাৰ পাছৱৰ্ড পাহৰি গৈছে পাছৱৰ্ড কি আছিলে পাছৱৰ্ড নহলে কেনেকৈ তাৰ ৰিজাল্ট মানে ফলাফলটো চাব পাৰিব তাকে আজি আপোনালোকৰ কাৰণে এটি ভিডিঅ' লৈ আহিছোঁ যে পাছৱৰ্ড পাহৰিলে আপোনালোকে কেনেকৈ আপোনালোকৰ ফলাফলসমূহ চাব আহক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে সেৱা আজিটো ৱেবছাইটত যাব লাগিব যে www.sevaonline.com ইয়াত আপোনালোকে সেই সেৱাত আপোনালোকে ক্লিক কৰিলে হ'ব সেই সেৱাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনে ধৰণে দেখা পাব ইয়াতে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড পুট কৰিব পাৰিব এই পাছৱৰ্ড এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড পুট কৰি আপোনালোকৰ ফলাফলসমূহ চাব পাৰিব কিন্তু কথাটো হ'ল যে আপোনালোকে যদি হে পাছৱৰ্ডটো পাহৰি গৈছে আপোনালোকে ফলাফলসমূহ কেনেদৰে চাব যে পাছৱৰ্ড যদি পাহৰি গৈছে আপোনালোকে এই ফৰগট পাছৱৰ্ডটো মাৰিব লাগিব এই ফৰগট পাছৱৰ্ডটো মৰাৰ লগে লগে আপোনালোকে আকৌ এনেদৰে দেখা পাব সো আগতে ইয়াতে পাছৱৰ্ড আহিছিলে এতিয়া আপোনালোকে ইয়াত মোবাইল নাম্বাৰ দেখা পাব আপোনালোকে ইয়াত যেটো মোবাইল নাম্বাৰ ইয়াত পুট কৰিব সেই মোবাইল নাম্বাৰটো কিন্তু আপোনালোকৰ ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰটো হ'ব লাগিব মানে আপোনালোকে অনলাইন কৰোতে যেটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব এপ্লিকেশ্যন নম্বৰ আৰু এই মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব সেই ৰিট্ৰিভ পাছৱৰ্ডত মাৰিব লাগিব সেই ৰিট্ৰিভ পাছৱৰ্ডত মৰাৰ পিছত আপোনালোকে স্ক্ৰীনত এনেদৰে দেখাব ডিয়াৰ আমুক ইয়ৰ পাছৱৰ্ড সেন্ড টু ইয়ৰ মোবাইল আপোনালোকে যদি হে পাছৱৰ্ড পাহৰি গৈছে এনেদৰে পাছৱৰ্ড লাভ কৰিব পাৰিব আপোনালোকৰ যদি হে মোবাইল নম্বৰটো ভুল হয় তেন্তে আপোনালোকৰ এনেদৰে দেখাব স্ক্ৰীনত যে ডিয়াৰ কেণ্ডিডেট প্লিজ চেক দ্য এপ্লিকেশ্যন নাম্বাৰ অৰ মোবাইল যদি আপোনালোকৰ মোবাইল নম্বৰটো বা এপ্লিকেশ্যন নম্বৰটো ভুল হয় স্ক্ৰীনত এনেদৰে আপোনালোকৰ শ্ব' কৰিব ধন্যবাদ বন্ধু বান্ধৱীসকল আজি মোৰ ভিডিঅ'টো এখলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব